জোনালী বৰা চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু সুস্থ আছে। মই আজি আহিছোঁ মই থকা ঠাইডোখৰৰ ওচৰতে থকা এখন ড্ৰেগন ফলৰ বাগানলৈ। আশা কৰোঁ আপোনালোক সকলো মোৰ লগতে থাকিব আৰু আজিৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়াই হৈছে ড্ৰেগন ফলৰ গছ আৰু এইটো অকণমানিকে ফুলি আছে ফুল। আৰু এইকেইপাহ ফুল ওচৰৰ পৰা দেখুৱাই দিছোঁ, বঢ়িয়াকৈ ফুলি আছে। আৰু গছকেইজোপা দেখিবলৈ সাধাৰণতে আমাৰ সাগৰ ফেনা বুলি যে কওঁ আমি, কেকটাছ অথবা কেকটাছ, সেই কেকটাছৰ নিচিনাই দেখিবলৈ, কিন্তু ইয়াত ইমান কাঁইট নাথাকে। আৰু দেখিছে এয়া সৰুকৈ এইটো লাগিছে ড্ৰেগন ফ্ৰুট। আৰু তেওঁলোকে কৈছে এইবাৰ ছেকেণ্ডবাৰ লাগিছে, এইকাৰণে ফলবিলাক অলপ অলপ সৰু হৈছে। প্ৰথমতে যিবিলাক ফল লাগিছিল সেইবিলাক বহুত ডাঙৰ আছিল বুলি কৈছে। আৰু এনেকৈ 6 ফুট ওখ কৰি এটা পকাৰ পোষ্ট পুতিছে আৰু ওপৰত এনেকৈ এটা টায়াৰ বান্ধি দিছে। দিয়াৰ পিছত তাতে গছবিলাক লগাই পেলাই এনেকুৱা, যিহেতু লতাৰ নিচিনা হয় গছজোপা, আৰু এনেকৈ টায়াৰটো হেৰি বাহিৰৰ পিনে ওলাই আহিছে। এইকেইটা দেখিবলৈ পাইছে এইকেইটা ফল পকিছে আৰু হয়তো 2 দিনমানৰ পিছত কাটিবলৈ হ'বই। উভতি আহোঁতে তাৰ পৰা 2টা ফল কিনি লৈ আহিলোঁ আৰু আগতে হ'লে খাই পোৱা নাই, এতিয়া কাটি খাই চাম কেনেকুৱা লাগে। আপোনালোকৰ যদি কোনোবাই খাইছে তেতিয়াহ'লে কমেণ্ট কৰি জনাবচোন। কেনেকুৱা লাগিছে? ইয়ামি? চাওঁ, মুখখন চাওঁ, জিভাখন চাওঁ। জিভাখন চা। এইটো পুলি 40 টকা দি কিনি লৈ আহিলোঁ। আৰু যদি পুলিটো পিছলৈ ভালে কুশলে জীয়াই থাকে তেতিয়াহ'লে ফল ধৰিলে নিশ্চয় আপোনালোককো দেখুৱাম। আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি দিবলৈ নাপাহৰিব। অন্য এটা ভিডিঅ'লৈ পুনৰ আপোনালোকক লগ পাম। তেতিয়ালৈকে বাই বাই।